আধাৰ কাৰ্ডৰ ট্ৰান্সফাৰ বা এড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে আপোনালোকে এই ইউডিআই এই পেজত আহিব। ইয়াৰ যে ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। ইয়াত আপোনালোকে লগ ইন বটনত ক্লিক কৰিব। আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰি আপোনাৰ মোবাইলত যিটো কেপচা কোড শ্ব' কৰিব ইয়াত এণ্টাৰ কৰিব আৰু লগ ইন উইথ OTPত ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰত লিংক হৈ আছে তাতে এটা OTP আহিব। ইয়াত OTP এণ্টাৰ কৰি লগ ইন কৰিব। তাৰপিছত আপোনালোকৰ ছাৰ্ভিচৰ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকে এড্ৰেছ আপডেট, ডাউনলোড আধাৰ, অৰ্ডাৰ, আধাৰ PVC কাৰ্ড, ডকুমেণ্ট আপডেট এনেকৈ আপোনালোকে ছাৰ্ভিচসমূহ দেখা পাব। আধাৰ কাৰ্ড ট্ৰান্সফাৰ বা এড্ৰেছ আপডেট কৰিবৰ কাৰণে আপোনালোকে এড্ৰেছ আপডেট ছাৰ্ভিচত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে গেজেটেড অফিচাৰ ফ্ৰম এ বা হেড অফ ফেমিলি ফৰ্ম ফিল আপ কৰি আপোনালোকৰ যি এড্ৰেছ আপোনালোকে আপডেট কৰিব পাৰিব। চ' মই আপোনালোকক গেজেটেড অফিচাৰ ফ্ৰম এ ফিল আপ কৰি আধাৰ কাৰ্ডৰ এড্ৰেছ চেঞ্জ কৰি দেখুৱাম। ইয়াত আপোনালোকে আপডেট আধাৰ অনলাইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। আপোনালোকৰ আধাৰ কাৰ্ডত নেমটো যদি ভুল হয় আপোনালোকে দুবাৰ আপডেট কৰিব পাৰিব। যদি আপোনালোকৰ ডেট অফ বাৰ্থটো ভুল হয় আপোনালোকে এবাৰো চেঞ্জ কৰিব নোৱাৰে। যদি আপোনালোকৰ জেণ্ডাৰত ভুল থাকে তেন্তে আপোনালোকে জেণ্ডাৰটো এবাৰ চেঞ্জ কৰিব পাৰিব। আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ যি এড্ৰেছ আপোনালোকে সেই এড্ৰেছটো আনলিমিটেড চেঞ্জ কৰিব পাৰে। যদি আপোনালোকে নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ চেঞ্জ কৰিব বিচাৰে তেন্তে আপোনালোকে আধাৰ সেৱা কেন্দ্ৰ ভিজিট কৰিব লাগিব। এড্ৰেছটো আপোনালোকে নিজৰ মোবাইলৰ পৰাই অনলাইন আপডেট কৰিব পাৰে। ইয়াত আপোনালোকে প্ৰচিড টু আপডেট আধাৰত ক্লিক কৰিব। এইখন হৈছে গেজেটেড অফিচাৰ এ আপডেট ফৰ্ম। চ' ইয়াৰ যি PDF আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত পাই যাব। এতিয়া কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব A to Z চাই লোৱা আহক। এইখন হৈছে আপোনালোকৰ চাৰ্টিফিকেট ফৰ আধাৰ এনৰোলমেণ্ট অৰ আপডেট ফৰ্ম। প্ৰথমতে আপোনালোকে যিটো ডেটত এই ফৰ্মখন ফিল আপ কৰি আছে ইয়াতে ডে, মন্থ আৰু ইয়াৰটো লিখিব। তাৰপিছত আপোনালোকে ৰেচিডেণ্ট ডিটেইলছ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে ৰেচিডেণ্ট বক্সত ৰাইট টিক কৰিব। তাৰপিছত আপোনালোকে আপডেট ৰিকুৱেষ্টৰ বক্সত টিক কৰিব। নেক্সট আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত ভালকৈ লিখি দিব। ফুল নেমত আপোনালোকৰ নামটো আধাৰ কাৰ্ডত যেনেকৈ স্পেলিং দিয়া আছে ইয়াত আপোনালোকে কেপিটেল লেটাৰত নেম আৰু টাইটেলটো লিখি দিব। COত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডত যদি দেউতাৰ নাম দিয়া আছে তেন্তে দেউতাৰ নাম লিখিব। যদি আপোনালোকে বিয়া হৈ গ'ল আৰু আপোনালোকৰ আধাৰ কাৰ্ডত হাজবেণ্ডৰ নাম দিয়া আছে তেন্তে ইয়াত আপোনালোকে হাজবেণ্ডৰ নামটো কেপিটেল লেটাৰত লিখিব। হাউচ নম্বৰ, বিল্ডিং, এপাৰ্টমেণ্টত আপোনালোকৰ ঘৰ নম্বৰটো যদি জানে আপোনালোকে ইয়াত ঘৰ নম্বৰটো লিখি দিব। ষ্ট্ৰীট, ৰোড, লেনত আপোনালোকৰ যিটো ষ্ট্ৰীট নেম ইয়াত আপোনালোকে ষ্ট্ৰীট নেমটো লিখি দিব। লেণ্ডমাৰ্কত যদি আপোনালোকৰ ঘৰৰ ওচৰত কিবা চৰকাৰী হস্পিটেল, স্কুলছ, লেণ্ডমাৰ্ক আছে তেন্তে আপোনালোকে ইয়াত মেনশ্যন কৰিব পাৰে। এৰিয়া, লোকেলিটি, ছেক্টৰত আপোনালোকৰ ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ বা পঞ্চায়তৰ নামটো ইয়াত আপোনালোকে লিখি দিব পাৰে। ভিলেজ, টাউন, চিটিত আপোনালোকে যিটো এড্ৰেছ আপডেট কৰিব বিচাৰে সেই গাঁও, টাউন বা চিটিৰ নামটো ইয়াত আপোনালোকে লিখি দিব। পোষ্ট অফিচত আপোনালোকৰ কাৰেণ্ট পোষ্ট অফিচ যি ইয়াত আপোনালোকে লিখি দিব। ডিষ্ট্ৰিক্টত আপোনালোকৰ যিখন হোম টাউন ডিষ্ট্ৰিক্ট ইয়াত আপোনালোকে লিখিব। ষ্টেট, আছাম লিখিব। তাৰপিছত আপোনালোকৰ যিটো এৰিয়াৰ পিনক'ড ইয়াত আপোনালোকে লিখি দিব। ডেট অফ বাৰ্থত আপোনালোকৰ আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ যেনেকৈ আছে ইয়াত আপোনালোকে ডে, মন্থ আৰু ইয়াৰত লিখি দিব। ছিগনেচাৰ অফ দ্য ৰিকুৱেষ্টাৰত আপোনালোকৰ ছিগনেচাৰ বা যদি আপোনালোকে ছিগনেচাৰ নকৰে তেন্তে আপোনালোকৰ বুঢ়া আঙুলি থাম্ব ইমপ্ৰেশ্যন ইয়াত লগাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ এখন পাছপৰ্ট চাইজ ফটো লগাব। চাৰ্টিফায়াৰ ডিটেইলছ টু বি ফিল্ড বাই দ্য চাৰ্টিফায়াৰ অনলিত আপোনালোকে যিজন গেজেটেড অফিচাৰ চাইন কৰাব তেওঁ এই ডিটেইলছবোৰ ফিল আপ কৰিব। চ' আপোনালোকে এই ডিটেইলছবোৰ ফিল আপ কৰিব নালাগে। গেজেটেড অফিচাৰৰ কাৰণে আপোনালোকে যিকোনো চৰকাৰী ডক্তৰ, গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ছিগনেচাৰ বা MP, MLA, মিউনিচিপাল কৰ্প'ৰেটৰ ছিগনেচাৰ, তহচিলদাৰৰ ছিগনেচাৰ, চৰকাৰী স্কুলৰ হেডমাষ্টাৰৰ ছিগনেচাৰ বা EPFO অফিচাৰৰ ছিগনেচাৰ যিকোনো এজনৰ ছিগনেচাৰ কৰাব লাগিব। চ' আপোনালোকে এইখন চৰকাৰী ডক্টৰৰ ওচৰত লৈ যাব আৰু তেওঁ আপোনালোকৰ আধাৰ কাৰ্ড চাই এই ডিটেইলছবোৰ ফিল আপ কৰিব আৰু আপোনালোকৰ ফটোত আৰু আপোনালোকৰ এই ফৰ্মখনত
ডক্টৰজনে আপোনালোকৰ ফটোৰ ওপৰত সিল সিগনেচাৰ কৰি আপোনালোকক দি দিব। তাৰপিছত আপোনালোকে এই ফৰ্মখন অনলাইন সাবমিট কৰিব লাগিব। সো আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। কাৰেণ্ট ডিটেইলছত আপোনালোকৰ যিটো এড্ৰেছ বৰ্তমান আধাৰ কাৰ্ডত দিয়া আছে সেই এড্ৰেছটো ইয়াত শ্ব' কৰিব। ডিটেইলছ টু বি আপডেটত আপোনালোকে যিটো এড্ৰেছ চেঞ্জ কৰিব বিচাৰে বা আপডেট কৰিব বিচাৰে ইয়াত আপোনালোকে লিখিব লাগিব। হাউচ নম্বৰ, বিল্ডিং নম্বৰ, এপাৰ্টমেণ্টত যদি আপোনালোকৰ হাউচ নম্বৰ আছে তেন্তে ইয়াত আপোনালোকে হাউচ নম্বৰ ভৰাই দিব। তাৰপিছত ষ্ট্ৰীট, ৰোড, লেনত আপোনালোকে ষ্ট্ৰীট, ৰোড বা লেনৰ নেমটো ইয়াত লিখি দিব পাৰে। নেক্সট আপোনালোকৰ এৰিয়া, লোকেলিটি, ছেক্টৰত আপোনালোকে এৰিয়া নামটো ইয়াত এণ্টাৰ কৰিব। লেণ্ডমাৰ্কত যদি আপোনালোকৰ গভৰ্ণমেণ্টৰ স্কুল, হস্পিটেল বা আন কিবা আছে তেন্তে ইয়াত আপোনালোকে লেণ্ডমাৰ্কটো এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ যিটো এৰিয়া পিনক'ড ইয়াত আপোনালোকে এণ্টাৰ কৰিব। এৰিয়া পিনক'ড এণ্টাৰ কৰাৰ পিছত আপোনালোকে ষ্টেট ছিলেক্ট কৰিব। ডিষ্ট্ৰিক্টত আপোনালোকৰ হোম টাউন ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰি ল'ব। ভিলেজ, টাউন, চিটিত যদি আপোনালোকে গাঁৱত থাকে তেন্তে আপোনালোকৰ গাঁৱৰ নেমটো লিষ্টৰ পৰা ছিলেক্ট কৰি ল'ব। গাঁৱৰ নেমটো ছিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ পোষ্ট অফিচ অট'মেটিকেলি ছিলেক্ট হৈ আহিব। আপোনালোকে যিখন গেজেটেড অফিচাৰ এৰ ফৰ্ম ফিল আপ কৰিছিলে সেই ফৰ্মখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। তাৰ কাৰণে মেনুৱেল আপলোডত ক্লিক কৰিব। ডকুমেণ্ট কোৱালিটি পেজখন এনেকৈ পপ আপ হ'ব। ইয়াত আপোনালোকে ডিক্লেৰেশ্যনত ক্লিক কৰি অ'কেত ক্লিক কৰিব। ইয়াত আপোনালোকে পাছপোৰ্ট, ৰেচন কাৰ্ড, গেছ লাইন ভালেখিনি এনেকৈ ডকুমেণ্টছ পাই যাব। চ' ইয়াতে আপোনালোকে ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেট বা গেজেটেড অফিচাৰ, গ্ৰুপ এ, EPFO অফিচাৰ এই অপশ্যনটো ছিলেক্ট কৰি ল'ব। তাৰপিছত ছিলেক্ট ছাপৰ্টিং ডকুমেণ্টত ক্লিক কৰি আপোনালোকে যিটো ফ'ল্ডাৰত আপোনালোকৰ ফৰ্মখন থৈছে সেই ফৰ্মখন ছিলেক্ট কৰিব আৰু আপোনালোকৰ প্ৰিভিউটো এনেকৈ আহিব। চ' ইয়াত আপোনালোকে ডিক্লেৰেশ্যন বক্সত ক্লিক কৰি কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনৰ প্ৰিভিউ পেজটো খোল খাই আহিব। চ' ইয়াত আপোনালোকে ডিক্লেৰেশ্যন বক্সত ক্লিক কৰিব। ইয়াত ক্ল'জ কৰিব। অনলাইন আধাৰ কাৰ্ডৰ এড্ৰেছ ট্ৰান্সফাৰ বা চেঞ্জ কৰিবৰ কাৰণে আপোনালোকে 50 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিবৰ কাৰণে আপোনালোকে ডিক্লেৰেশ্যনৰ বক্সত ক্লিক কৰি ৰেজৰ পে ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ পে'মেণ্ট গেটৱে পেজটো খোল খাই আহিব। চ' আপোনালোকৰ ইয়াতে UPI QR কোড পাই যাব। যদি আপোনালোকৰ গুগল পে', ফোনপে' বা পে'টিএম আছে তেন্তে আপোনালোকে এই QR কোডটো স্কেন কৰি আপোনালোকৰ যি পে'মেণ্ট আপোনালোকে কমপ্লিট কৰিব। পে'মেণ্ট কমপ্লিট কৰাৰ পিছত আপোনালোকৰ একনলেজমেণ্ট জেনেৰেট হৈ আহিব। চ' আপোনালোকে এই একনলেজমেণ্টখন ডাউনলোড কৰি ল'ব। ইয়াত আপোনালোকৰ SRN নম্বৰ জেনেৰেট হৈ আহিব আৰু এই SRN নম্বৰ ইউজ কৰি আপোনালোকৰ যি আপডেট আপোনালোকে ট্ৰেক কৰিব পাৰে। এনেকৈ আপোনালোকে ঘৰতে থাকি নিজৰ মোবাইলৰ পৰাই আধাৰ কাৰ্ড ট্ৰান্সফাৰ বা এড্ৰেছ আপডেট কৰিব পাৰিব। আজিৰ ভিডিঅ'ত ইমানে আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে বা জানিবলগীয়া আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।